বালিষ্টা মিলিজুলি সমাজৰ পৰা ভোট কমিটিত আমাৰ এই যিটো ডাবল ছাৰ আহিছিল আহাৰ এই আমাৰ এক এক যি আছে ভোট যিটো আমাৰ এই 101 ভোট কমিটি তাৰ পৰা আমাৰ যিমানখিনি জইনিং হ'ব পৰা যিমানখিনি আমাৰ ৰাইজৰ মিলিজুলি সমাজৰ ৰাইজৰ যিমানখিনি এতিয়া হ'ব পৰা এই দাদাসকলৰ হাতে যদি ভালেকৈ যদি আমাৰ ডাবল ছাৰ জিকাই লৈ যায় বিশেষকৈ ইমান মই ৰাজনীতিৰ দলৰ বা যিকোনো কথা ক'ব নাজানো তথাপিও মানে যিটো কথা পাতিব দিছে সেইকাৰণে মই যিটো ৰাখছোঁ এই যিটো বক্তব্যটো যাতে ডাবল ছাৰক আমাৰ জিকাই লৈ যাওক লগতে আমাৰ যিটো আমাৰ আৰ্থিক সহায় আমাৰ যিটো আমাৰ ৰাইজৰ যিটো এই সমস্যা আছে এই ৰাইজৰ সমস্যাটো আগবঢ়াই পিনি যদি ছাৰে লৈ যায় তেতিয়া আমাৰ পিনে অনুৰোধ কৰিছোঁ সমৰ্থন কৰিছোঁ আৰু মই বেছি ক'ব নোৱাৰোঁ যিটো মোৰ শিক্ষাও এনেকুৱা নাই এইটো মানে ইমানখিনি বক্তব্য সামৰিলোঁ আৰু মই এনে মোৰ নাম ৰীনা চবৰ আৰু আমি পশ্চিম পাটলা বালিচিতা মিলিজুলি সমাজৰ পৰা আমি দাবাছা ছাৰক আমি সমৰ্থন কৰিছোঁ চবেই মিলি যে আমি যেই ছাৰকো যোগদান কৰিম আৰু আমাৰ এইখিনি মন্দিৰ কেন্দ্ৰ একো নাই আমাৰ ইয়াতে এটা মন্দিৰ বনাওঁ বুলি আমি এই চবে ৰাইজে আমি সমৰ্থন কৰিছোঁ এনেকৈ মোৰ বক্তব্য ইয়াতে আমি ইউপিপিএলক আমি সুখী আৰু আমাৰ যিমান অলপ কিবা কিবি মানে অভাৱ আছিল এইটো মানে পূৰণ কৰি দিছে তাৰ কাৰণে আমি ডাবছা ছাৰক আমি ছাপোৰ্ট কৰিলোঁ আৰু জইনিং হ'লোঁ এইটোৱে মোৰ যোগদান হ'ল আৰু এইখিনি কৈ মই আমাৰ 31 আছে 31 ঘৰ আছে ঘৰ হিচাপছে আৰু সকলোৱে আমি মিলিজুলি সমাজে যেনে গঠন কৰি আমি যে লগতে মিটিং পাতি পালে আমি আজি জইনিং হ'লোঁ আমি বিচাৰোঁ যে ইউপিপিএলে আমাক অলপ মানে গাঁৱৰ যিখিনি আমাৰ ডেভেলপ আগত যেনেকুৱা ডেভেলপ নাছিল এনেকুৱা হৈ আছে ডেভেলপটো লাহে লাহে আমি চেঞ্জ পাই আছোঁ এতিয়া চৰকাৰী ঘৰো বহুত দিলা আমিও ভাল লাগিল এটা বছৰতে ইমান দলিন হাউচ ঘৰটো দিছে ভাল লাগিল আৰু চৰকাৰে আমাক আইফালে যোগদান কৰিছে খবৰ লৈছে কেনেকুৱা আছা কেনেকুৱা নাই সেইটো বুলি আমি যোগদান কৰিলোঁ ভালে লাগিল মানে আগৰ চৰকাৰ নিচিনা নালাগিল ভাল লাগিল নতুন চৰকাৰ আহি আমাক সন্তুষ্ট বহুত ভাল লাগিলে ভাল লাগি আমি যোগদান হ'লোঁ আৰু